শ্ৰদ্ধাৰ চুলাই পাৰ্টনাৰসকল, আপোনালোকলৈ মই এইটো বিনম্ৰ অনুৰোধ। অসমৰ আমাৰ মদাহী সকলো মন্ত্ৰী বুলিও পাৰে, যি হওক কিবা এটা বুলি কয়, ইমান নাজানো। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই আমাক সকলোকে, তহঁতক মোক চবকে এটা কথা কৈছে যে আমাক চুলাই খাব দিয়া নাই। চুলাই খোৱাটো বেয়া কথা। কিয় বেয়া কথা? চুলাই খালি ফুলি যায় মানুহ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ মেইন পইণ্ট কি জানা? এই চাৰাঙমন্ত্ৰীয়ে আছে বা এই হাফৰা দিবি আৰু আজি লাষ্ট খামা দে তই ঘৰত, কালি পেনা বাঙা খাবা। এতিয়া আমাৰ চৰকাৰ টকা নাই চাগে, হয় চাগে। সেইকাৰণে আমাক লাল খাব দিছি। লাল খালি আমাৰ লাভ কি হ'ব জানো না? লাল খালি লালপে টেক্স পাব, টেক্স চৰকাৰে। আৰু সেইখিনি টেক্স দি আমাক চাউল দিব, বিনামূলীয়া চাউল। নহ'লে আকৌ চৰকাৰখনে আমাক চাউল ক'ৰ পৰা দিব? মই কিন্তু আজিৰ পৰা চুলাই নাখাওঁ। ঘৰতো মাইকী মানুহ বগি থাকে, চুলাই খাব খাই গন্ধাই বুলি কয়। ভালে হ'ল মন্ত্ৰী ছাৰে কৈছে যেতিয়া, লালকে খাম, চৰকাৰেও টেক্স পাব, আমাক বিনামূলীয়া চাউল দিব, বিন্দাছ। 120 টকীয়া 10 টকীয়া দালি খাম, 220 টকীয়া মিঠাতেল খাম, 1250 টকা চিলিণ্ডাৰ কিনিব পাৰিম। আৰু মাইকীজনীৰ নামতো 1250 টকা দিবই চৰকাৰে। 1250 টকা চব হৈ যাব, কিয় টেনশ্যন? মুঠতে চুলাই খোৱা বন্ধ। এতিয়া লাল খাব লাগিব। বেলেগে কোৱা কথাটো বাদ। ইমান দিন মই মাইকীজনীও কৈ আছিল, এই চুলাই খাব নাখাবি তই ফুলি গৈছ বুলি। এতিয়া ভালে হ'ল মন্ত্ৰীয়ে কৈছে চুলাই নাখাঙা। বাই বাইক কেইটকা বাকী আছিল? তই ভাতি বন্ধ, তই এতিয়া বেলেগ কামত যা। আকৌ চুলাই সোপা খুৱাই আমাক ফুলাই দিছ, সেইকাৰণে আমি এতিয়া মাল খাম, ৰঙা মাল খাম। যিটো খালীকে আমাৰ চৰকাৰ বিৰাট ভাল পাব। আমাৰ মন্ত্ৰী ছাৰ বিৰাট ভাল, সেইকাৰণে আমাক এতিয়া লাল খাব দিছে দেই। তহঁতকো কৈছোঁ, লগতে মই ইয়াৰ পৰা চবকে চব মদাহীকে অনুৰোধ কৰিছোঁ, তহঁতে গৈ আছোঁ আৰু চুলাই নাখাবি। তহঁতে এতিয়াতে খালি লালে খাবি। লাল খালিহে চৰকাৰে টকা পাব, সেইকাৰণে চুলাই বাদ। তই খাৱাইছ নেকি চুলাই? আজিয়ে খা লাষ্ট, আৰু নাখাবি নহ'লে। এইটো কথা ক'লং, চব অসমৰ চব মদাহীকে ক'লং, তহঁতে আজিৰ পৰা চবেই বাদ দি চুলাই খোৱা। আমাৰ চৰকাৰ জিন্দাবাদ কৰিব লাগিব। এতিয়া আমাৰ বিনামূলীয়া চাউলটো নহ'লে বন্ধ হ'লে ডাঙৰ কথা হ'ব, চৰকাৰে টেক্স ক'ৰপৰা পাব সেইকাৰণে ফুল আমাৰ মন্ত্ৰী শুক্লবৈদ্য ছাৰে কৈছে আমি এতিয়া আৰু চুলাই খালি নহ'ব, আমি এতিয়া লাল খাব লাগিব। পইচা তেতিয়াহে মাইকী মানুহৰ নামত 1250 হ'ব আৰু ৰিটেইলৰ চাউল পাম। ৰিটেইলৰ চাউল যদি বন্ধ হ'ব নালাগে, তহঁতে আজিৰ পৰা এই খোৱাটো বন্ধ কৰি দি, কি কয় চুলাই খোৱা বন্ধ কৰ, লাল খা, চৰকাৰক টেক্স দি। নমস্কাৰ, জয় আই অসম।